অসম সায়েন্স এণ্ড টেকনলজিৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা নেচাৰ কেম্পৰ দুদিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি। গোৱালপাৰা আছা ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ছ'চাইটিৰ কোঅৰ্ডিনেটৰ আনোৱাৰ হুছেইন চাহাবৰ নেতৃত্বত বিভিন্ন বিদ্যালয়ৰ 50গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছিল এই নেচাৰ কেম্প। গোৱালপাৰা জিলাৰ মাটিয়া পিয়াম শ্ৰী আদৰ্শ বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নেচাৰ কেম্পৰ কাৰ্যসূচীৰ প্ৰথম দিনা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় ৱৰ্কশ্বপ। দ্বিতীয় দিনা প্ৰাকৃতিক পৰিৱেশৰ লগত সম্পৰ্ক স্থাপন কৰি প্ৰাকৃতিক পৰিৱেশ নিৰীক্ষণ কৰাৰ বাবে শ্ৰী সূৰ্যগিৰি পাহাৰ নিৰীক্ষণ কৰি ছাত্ৰ ছাত্ৰীক লৈ যোৱা হয় গোৱালপাৰা উৰপুট বিললৈ। এই দুয়োখন ঠাইত প্ৰাকৃতিক পৰিৱেশ নিৰীক্ষণ কৰি ছাত্ৰ ছাত্ৰীৰ মনত কেনে অনুভূতি হয় তাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় ৰচনা প্ৰতিযোগিতা। লগতে ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ বাবে পুৰস্কাৰৰ দিহা কৰা হয়। গাইড শিক্ষক হিচাপে প্ৰতিখন বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে। নিউজ ডেস্ক আসাম লাইভ 24। আসাম সায়েন্স টেকনলজিৰ উদ্যোগত আমি নেচাৰ কেম্প আমি অনুষ্ঠিত কৰিছোঁ গোৱালপাৰাত। আমাৰ দুদিনীয়া কাৰ্য হৈছিল। যোৱাকালি আমাৰ ৱৰ্কশ্বপ হৈছে, তাত বিভিন্ন স্কুলৰ 50জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি ধুনীয়াকৈ যোৱাকালি আমি ৱৰ্কশ্বপ আমি সম্পন্ন কৰিলোঁ আৰু আজি আমাৰ দুটা স্পটত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। আমি প্ৰথম আমাৰ এইটো সূৰ্য পাহাৰৰ পৰা আমি উৰপদ বিললৈ যাম। এই কাৰ্যসূচীৰ মূল উদ্দেশ্যটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি নেচাৰৰ লগত আমি সম্পৰ্ক স্থাপন কৰা আৰু গোটেই প্ৰাকৃতিক পৰিৱেশটো নিৰীক্ষণ কৰি পেলাই প্ৰকৃতিৰ লগত সহাৱস্থান কৰি ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ফিলিংছ হয়, কেনেকুৱা অনুভূতি আহে, সেইটোৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীসকলক আমি ৰচনাও লিখিব দিছোঁ। তাৰ ওপৰত আমি এটা কম্পিটিশ্যন পাতিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰাইজ দিয়াৰ ব্যৱস্থা কৰিম। ডেফিনেটলি আমি দেখিছোঁ কি যে আমাৰ সমাজখন, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আমি দেখিছোঁ যে লাহে লাহে আমি প্ৰকৃতিৰ পৰা ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ গৈ আছোঁ। তাৰ কুফলো আমি ভোগ কৰিব লগা হৈছে। গতিকে প্ৰকৃতিক বাদ দি পেলাই আমি চলিব নোৱাৰোঁ। যে আমি দেখিছোঁ যে প্ৰকৃতিক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা যথেষ্টখিনি আছে। আমি বনাঞ্চল ধ্বংস কৰিছোঁ, যাৰ কাৰণে আজি হাতী মানুহৰ সংঘাত হৈছে, বিভিন্ন সমস্যা আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা সাধাৰণ নাগৰিকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এটা চৰম ভাবুকি আহিছে। সেইকাৰণে এছটেকে আজি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে বাছি লৈছে যে তেওঁলোক হৈছে কি নতুন প্ৰজন্ম, ভৱিষ্যত দেশৰ নাগৰিক। তেখেতসকল যদি পৰিৱেশ সম্পৰ্কে, নেচাৰ সম্পৰ্কে সচেতন হয়, তেতিয়াহ'লে আমাৰ সমাজখন ভাল হ'ব। প্ৰকৃতিৰ লগত সম্পৰ্ক স্থাপন কৰি যিটো ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাটো সুদৃঢ় হ'ব। গতিকে সেই লক্ষ্য লৈ এছটেকে প্ৰতি বছৰে এনেকুৱা ধৰণৰ নেচাৰ কেম্প আমি অনুষ্ঠিত কৰি আহিছোঁ। কাৰ্যসূচী সম্পৰ্কে ক'বলগীয়া বহুত এটা দৰকাৰী বিষয় আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে। যিটো জলবায়ুৰ পৰিৱৰ্তন হৈ আছে, জলবায়ুৰ পৰিৱৰ্তনটো যে আমাৰ বিশেষকৈ প্ৰদূষণৰ কাৰণে হৈছে, এই কথাটো ল'ৰা ছোৱালীক বুজাব লগা হৈছে। আৰু পৰিৱেশ প্ৰদূষণটো যেনেকেই হওক কমাব লাগে, ল'ৰা ছোৱালী সজাগ হ'ব লাগে। আৰু সৰুৰ পৰাই যদি এই শিক্ষা স্কুলত পুথিগতভাৱে অকল শিক্ষাটোৱে নহ'ব, তেওঁলোকে আহি পেলাই পৰিৱেশত জানিব লাগিব আচলতে কেনেকুৱা কি কথা। সদায় থকা পৰিৱেশ, বজাৰ এখনত যায় তেওঁলোকে বজাৰৰ পৰিৱেশ, আৰু আমি আজি প্ৰকৃতিৰ মাজত লৈ আহিছোঁ, শ্ৰীসূৰ্য পাহাৰত লৈ আহিছোঁ। ইয়াত আমি চাৰিওফালে এই প্লাষ্টিকত ঠঙা প্লাষ্টিকৰ বটল এইবিলাক দেখা নাই। ডাঙৰ ডাঙৰ নগৰ চহৰবিলাকত আজিকালি য'ত পানী জমা হয়, নলা নৰ্দমা চবতে পানী দেখা নাযায়। প্লাষ্টিকৰ বটল আৰু পলিথিনৰ পেকেটে আৱৰি থাকে। কিন্তু ইয়াতে আমি আহি গছৰ শুকান পাত পৰি থকা দেখা পাইছোঁ। ইয়াতে পৰিষ্কাৰ কৰিবলগীয়া বস্তুবিলাক হৈছে গছৰ শুকান পাত, যিবিলাক মাটিৰ লগত মিলি যায়। আমি ল'ৰা ছোৱালীক এই কথাবিলাক শিকাব পাৰিছোঁ যে এইবিলাক মাটিৰ লগত মিহলি হৈ যায়, মাটিখিনি সাৰুৱা হয়। তেনেকৈ আমি ঘৰতো কেনেকৈ সাৰ প্ৰস্তুত কৰিব পাৰোঁ, কি কৰিব পাৰোঁ, প্ৰকৃতিত কেনেকৈ মাটিখিনি সাৰুৱা হয়, সেই কথাবিলাক যে আমি ঘৰতো কৰিব পাৰোঁ, আমাৰ বিদ্যালয়তো কৰিব পাৰোঁ, এই কথাবিলাক আমি ছাত্ৰ ছাত্ৰীক ইয়াত আহি দেখুৱাব পাৰিছোঁ। ছাৰ, নেচাৰ কেম্প সম্পৰ্কে কি ক'ব? নমস্কাৰ। আমাৰ অসম চৰকাৰৰ পৰা যোৱা 21 মাৰ্চ আৰু আজি 22 মাৰ্চ এই দুদিনীয়া কাৰ্যসূচীলৈ আমাৰ গোৱালপাৰা জিলাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মাননীয় আনোৱাৰ ছাৰ, আমাৰ অঞ্জনা বাইদেউ,
আৰু আমাৰ আদৰ্শ বিদ্যালয় মাটিয়াৰ প্ৰধান শিক্ষক ওংকাৰ ছাৰৰ নেতৃত্বত যি এটা সুন্দৰ পদক্ষেপ লৈছে তাত মই সঁচাকৈ আনন্দিত। আমাৰ স্কুলৰ শংকৰদেৱ শিশু নিকেতন দলগুমাৰ পৰা 10গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকেও খুব ভাল পাইছে এই কাৰ্যক্ৰমটো। এই কাৰ্যক্ৰমটোৰ পৰা আমাৰ যিখিনি ষ্টুডেণ্ট যোগদান কৰিছে তাৰ পৰা বহুখিনি উপকৃত হৈছে আৰু এনেকুৱা পদক্ষেপ যদি ভৱিষ্যতলৈ আৰু লৈ থাকে তেতিয়াহ'লে আমাৰ যি পৰিৱেশ প্ৰদূষণ এইটো যে যথেষ্ট পৰিমাণে কমিব তাত নিশ্চয়।